অকস্মাতে এনেকৈ খানাৰ প্লেনিং এটা হৈ গ'ল ৰাইজ ৰাতিয়ে আমি 4জনী ছোৱালীৰ ভিতৰতে আৰু আমি সকলোৱে সুখী মানে এই খানাটো সদায় বিশেষ আৰু অকস্মাতে হৈ যোৱা প্লেনিংবোৰ সদায় বিশেষ হয় খানা পিনাটো বনি থাকিব কিন্তু ইমান ঠাণ্ডা জুই কুৰা নধৰিলে নহয় আৰু তো মায়ে খৰি চৰি দি পঠাইছিল ৰাইজ তো আমি অলপমান জুইও পোৱালোঁ এই খানাৰ কাৰণে এয়া মছলা বটি আছে আৰু বটি খাই আৰু মইতো ভিডিঅ' বনাই আছোঁ ৰাইজ আৰু এটা কথা কি জানে ৰাইজ এই কিন্তু চিকেন ধুনীয়া বনায় আপোনালোকক যদি কেতিয়াবা চিকেন বনোৱাৰ কাৰণে চেফ লাগে তো এই কণ্টেক্ট কৰিব পাৰে মই ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম ফাল্টু কৰিছোঁ ৰাইজ সঁচা বুলি নাভাবিবা চিকেন ফ্ৰাই কৰাৰ মাজতে যদি ফ্ৰাই চিকেন অকণমান যদি টেষ্ট নকৰোঁ সেইটো আৰু হ'ব পাৰে নেকি এইবিলাক কেইজনীমান প্ৰাণৰ বান্ধৱী আৰু চিকেন তাৰে লগত জুই একুৰা তাতে আৰু বতৰটো ঠাণ্ডা কি কম ৰাইজ বেলেগ কম্বিনেশ্যন আৰু ৰাতি আমাৰ ভাত খাওঁতে ৰাইজ একদম মানে কি 1-2মান বাজিছে দিনৰ মূৰত লাগ পাওঁতো সেইকাৰণে আমাৰ কথা শেষেই নহয় ৰাইজ আৰু ইয়াৰ পিছদিনা ৰাতিপুৱা মই মোৰ মৰমৰ পখিলা কেইজনীক বিদায় দি গুচি আহিলোঁ